প্ৰভু শ্ৰীৰামৰ জন্মভূমিৰ পৰা 2000-3000 কিলোমিটাৰ দূৰৰ পৰা এগৰাকী ইটালিয়ানে আহি প্ৰশ্ন কৰে যে প্ৰভু শ্ৰীৰামৰ অস্তিত্ব কি আৰু ৰাম এটা কাল্পনিক কথা বুলি কয়। কিন্তু আমি প্ৰভু শ্ৰীৰামৰ জন্মভূমিত জন্মগ্ৰহণ কৰি পেলাই যেতিয়া সেইগৰাকী ইটালিয়ানৰ অস্তিত্বৰ বিষয়ে প্ৰশ্ন কৰোঁ, তেতিয়া আমি হিংসাত্মক হৈ পৰোঁ আৰু কিছুমানে লুংগি আৰু লেহেংগা খুলি পেলাই প্ৰতিবাদ সাব্যস্ত কৰে যে ৰাম এজন কাল্পনিক বুলি। এয়াই প্ৰকৃত সঁচা কথা। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। আৰু এই কথাষাৰ শুনি পেলাই হয়তো কিছুমানৰ পোকৰখন জ্বলিলেও জ্বলক। জয় শ্ৰীৰাম।